हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल मुस्कान ब्लग्स। तो बर्तमान आसो मैं बरगाँव चाह उद्योगर सम्मुखत माने गई आसो आको एबार निखिल बार घर तार माने আজি निखिल बायर जी कन्या सन्तान आछे तेर बार्थडे प्लस निखिल बायर चैनल 500K हुआर स्पेशलिस्ट केक काटिब। तो आमाक स्पेशलिस्ट नाम कि कय इनभाइट करिছে। तो आहिसु आरो निखिल बायर कन्या सन्ताনৰ কাৰণে गिफ्ट आनिছো এটা এয়া চাওক गिफ्ट আৰু কেমেৰাৰ পিছফালে আছে সুৰিত দি ৰিভিল কৰাই দিম বাৰু কথা নাই। तो এতিয়া গান বাজি আছে ইয়াত শুনি আছো যাই কিনে ডাইৰেক্ট আপোনালোকৰ লগত ব্লগ কৰি আছো চাই থাকক। আহি পাইছো নিখিল বাৰ ঘৰত আৰু নিখিল ভাই কিবা কাম কৰি আছে চাগে ইউটিউবত লাইভ যাব। আৰু ইফালে নিখিল ভাইৰ কন্যা সন্তান কৈছিলো যে এয়া মাইনা হাই দি দিয়া কেমেৰাত মাইনা লোৱা তোমাৰ গিফ্ট ঠিক আছে হ'ব চাই থাকক। এতিয়া মোৰ লগত আছে নিখিল ভাই আৰু আজি নিখিল ভাইৰ ঘৰত জোৰদাৰ পাৰ্টি হৈ আছে আপোনালোকক দেখুৱাম বাৰু পেণ্ডেলটো। তো এতিয়া নিখিল ভাই মানে আজি কেনেকুৱা লাগি আছে? ভালে লাগি আছে। আজি আৰু কন্যা সন্তানজনীৰো আজি বাৰ্থডে আছিলে আৰু তাৰপিছত 500K যে হৈছে চেনেলত এইটোৰ স্পেচিয়েলিষ্ট কেক ইয়াতে আছে মোৰ কাৰণে নিখিল ভাই ৱেইট কৰি আছিল। তো থেংক ইউ ছ' মাছ কাৰণ মই আহা কাৰণে কেকো কাটা নাই চাওক কিমান মৰম। তো আপোনালোকে চাই থাকক এতিয়া আহিছোঁ বেছি সময় দেৰি নকৰোঁ কেক কাটি কিনে গুচি যাম। লগাই দিছে চাই থাকক। ओके এতিয়া আমি কেকটো আনবক্সিং কৰিম 500K কেক কেক কাটিব আমাৰ বাবুৱে আৰু চাওক ইয়াত কিমান মানুহ এয়া চাওক এয়া চাকুটো মই দি দিলোঁ বাবুক লৈ লোৱা আৰু কাটা কেক কাটা আৰু 500K সাবস্ক্রাইবার হয়ে গেছে কিন্তু অলপ বনোয়াত ভুল করেছে 5K লিখিছে। पर थोड़ा हिंदी बोल देना 5 लाख की सब्सक्राइब अभी केक काट रहे हैं पास में जा এদিন ভাই কাগজ ফার্স্ট ही पहले नहीं पहले सब्सक्राइबर को नहीं फार्स्ट তুমি ঠিক আছে লৈ লোৱা এজন লৈ লোৱা কেনে মজা কেক বিলাই बढ़िया লাগিছে দে বাবু মানে মনোবা সাবধান ভাল ভাই কি পার্টি হৈ আছে ভাই ভাই গম পালা হয় আহিলে গম পালা হয় কিমান ধুনীয়া হৈছে ইয়াতে এটা সাবস্ক্রাইবারক কৈ দিয়া আহিব কাৰণে আহিবা ইয়াৰ ঘৰত আহিবা দাদা ঘৰত চাই যাবা দাদাৰ লগত লগ কৰিবা পইচা মানুহ লাহে লাহে কমিয়ে আছে। এই ভাই দুজনে সকলোকে মানে কেক বিলাই আছে। তো মই ইহঁতক খুৱাই দিম ৰ'ব 1 মিনিট ইয়াৰ পৰা কেক লৈ লৈছোঁ আৰু এইটো কেক আৰু খাই লোৱা। ভাই মোক কিয় লগাইছা খোৱা তুমিও খোৱা আমাৰ অৱস্থা এতিয়া এইবিলাক ধুব গৈ আছো ধুই কিনে তাৰপিছত আমি গুচি যাম। ইয়াত আহিছো কেমেৰা মই আগতে এইবিলাক ধুই লওক।
আমি বেছিমাৰীৰ পৰা আহিছিলোঁ 4জন, মানে আমিতো আহিছিলোঁ 2জন আৰু আহিছিল আৰু 2জন মানে আমাৰ আগতে আহি ৰখি আছিলে আৰু মোক ফোন কৰি মাতি আনিছিলে আৰু এডিয়ান ভাই আছে ইয়াত। তো আহিছিলোঁ, আহি কিনে বহুত এনজয় কৰিলোঁ, কেক কাটিলোঁ। এতিয়া ইয়াত ডিজে বাজি আছে, আমাৰ বেছি সময় নাই, যাব লাগে ঘৰত। আৰু এডিয়ান ভাই কেনেকুৱা লাগিছে আজি? ভালে লাগিছে। আজি বহুত এনজয় কৰিছোঁ আহি কিনে, সকলোবোৰ ক্লিপ আপোনালোকক দেখাব পৰা নাই, তো আই এম চৰি। তো এতিয়া ইয়াৰ পৰা আমি ওলাই যাম। যদি আজিৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি ইত্যাদি কৰি দিব। তো আজিৰ কাৰণে এইখিনি, বাই 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 সকলোৱে, বাই বাই তেতিয়া, বাই 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 তেতিয়া সকলোৱে, বাই।